আমাৰ প্ৰত্যেকৰে এখন ৰুটিন থাকিব লাগে মোক ল'ৰা ছোৱালীবিলাকে ফোন কৰি সুধে ছাৰ এখন ভাল ৰুটিন বনাই দিয়কচোন ভাল ৰুটিনখন মই বনাই দিব নোৱাৰোঁ ভাল ৰুটিনখন মই বনাই দিব নোৱাৰোঁ কিন্তু এখন ৰুটিন কেনেকৈ বনোৱা হয় মই ক'ব পাৰোঁ ৰুটিনখন আমি এইকাৰণে বনাওঁ যাতে আমি সকলো কাম ছিষ্টেমেটিকভাৱে কৰি যাব পাৰোঁ যাতে কোনোটো কাম আমাৰ থাকি নাযায় মোৰ 6টা ছাবজেক্ট আছে 6টা ছাবজেক্টে যাতে মই এঘণ্টাকৈ দিনটোত প্ৰতিদিনে পঢ়িব পাৰোঁ এঘণ্টাকৈ নহ'লেও অন্ততঃ 40 মিনিট 45 মিনিট প্ৰত্যেকটো ছাবজেক্টে মই যাতে চুব পাৰোঁ প্ৰত্যেক দিনাই যাতে মই জিৰণি ল'ব পাৰোঁ প্ৰত্যেক দিনাই যাতে মই 10 মিনিট সময় মোবাইলত পাবজি খেলিব পাৰোঁ ফ্ৰী ফায়াৰ খেলিব পাৰোঁ প্ৰত্যেক দিনাই যাতে মোৰ বন্ধু বান্ধৱীৰ লগত মই 20 মিনিট সময় কথা পাতিব পাৰোঁ প্ৰত্যেক দিনাই যাতে মই সময়মতে খাব পাৰোঁ প্ৰত্যেক দিনাই যাতে মই মোৰ যিখিনি প্ৰয়োজন সেইখিনি মই খেলিব পাৰোঁ প্ৰত্যেক দিনাই যাতে মই অকণমান মৰ্ণিং ৱাক কৰিবলৈ যাব পাৰোঁ প্ৰত্যেক দিনাই মই যাতে মেডিটেশ্যন কৰিবলৈ মই ধ্যান কৰিবলৈ যাতে সময় পাওঁ এই সকলোখিনি কাম কৰিবৰ সুবিধা পাবৰ কাৰণে আচলতে আমি এখন ৰুটিন বনাই ল'ব লাগিব বহুতে মোক সুধে ছাৰ ৰাতিপুৱাৰ সময়ত কি পঢ়িম মোৰ ৰাতিপুৱাৰ সময়ত কি পঢ়িম নাজানো মই হোৱা হ'লে ইংৰাজী আৰু অসমীয়া পঢ়িলোহেঁতেন ৰাতিপুৱা শুই উঠিয়ে মই হোৱা হ'লে ইংৰাজী আৰু অসমীয়া পঢ়িলোহেঁতেন কাৰণ ৰাতিপুৱাৰ সময়খিনি ইমান নিৰিবিলি সময় ইংৰাজী আৰু অসমীয়াৰ নিচিনা লিটাৰেচাৰ ছাবজেক্টবিলাক মই ৰাতিপুৱাৰ সময়ত থলোহেঁতেন মই হোৱা হ'লে ৰাতি অংক কৰিবলৈ থলোহেঁতেন মই হোৱা হ'লে গধূলি মই জিঅ'গ্ৰাফি হিষ্ট্ৰী বা ভূগোল যি সমাজ বিজ্ঞান যিয়ে নহওক এইবিলাক বিষয় মই পঢ়িবলৈ থলোহেঁতেন কাৰণ এই বিষয়কেইটা মই এনেকুৱা সময়ত পঢ়িলে ভাল হ'ব বুলি মই ভাবোঁ কিন্তু কোনোবাই যদি ভাবে যে ৰাতিপুৱাৰ সময়ত মই ইংৰাজী পঢ়িব নালাগে অংকহে পঢ়িব লাগে অংক পঢ়িবা কোনোবাই যদি ভাবে মই ৰাতি ইংৰাজীহে পঢ়িব লাগে বা অসমীয়াহে পঢ়িব লাগে ৰাতি অসমীয়া পঢ়িবা ৰাতিপুৱা কি পঢ়িব লাগে বুলি কোনো প্ৰশ্নৰ নাই আৰু কোনো প্ৰশ্নৰ উত্তৰো নাই তুমি যি ভাল পোৱা সেইটোৱে পঢ়িবা বহুতে সুধে পঢ়াৰ ৰুমত সোমাই পঢ়িম নে ছাৰ য'তে ত'তে পঢ়িম মই বোলো মই হোৱালেতো য'তে ত'তে পঢ়িলোহেঁতেন মই হোৱা হ'লে য'তে ত'তে পঢ়িলোহেঁতেন মোৰ মন গ'ল 10 মিনিট মই চোফাত একদম শুই পিনি পঢ়িলোহেঁতেন মোৰ মন গ'ল মই বিচনাত 20 মিনিট সময় পঢ়িলোহেঁতেন আৰু মোৰ মন গ'লে মই টেবুলত বহি এঘণ্টা পঢ়িলোহেঁতেন তোমালোকেওতো ভাবি নল'বা যে এটা ৰুমত সোমাই টেবুলত বহি মানে চকীত বহি টেবুলত এঘণ্টা সময় ঘড়ী চাই এঘণ্টা 3টা বজাৰ পৰা পঢ়া ষ্টাৰ্ট কৰিছোঁ 4 বজাৰ লগে লগে উঠি দিছোঁ 1 ঘণ্টা হৈ গ'ল দেই বা বহুত পঢ়িলোঁ আজি এইটো নহয় সেইটো বহুত পঢ়া বুলি নকয় তুমি ক'ত পঢ়িছা ডাঙৰ কথা নহয় তুমি কেনেকৈ পঢ়িছা সেইটোৱে ডাঙৰ কথা তুমি সোফাত বহিয়ে পঢ়িছা কিন্তু কিমান আন্তৰিকতাৰে পঢ়িছা কিমান মনোযোগেৰে পঢ়িছা সেইটোৰ ওপৰত সদায় কোৱালিটিৰ ওপৰত গুৰুত্ব দিবা গতিকে ৰুটিন বিচাৰি যিসকলে মই ফোন কৰে মই তেনেকৈ কওঁ যে প্ৰথমে তুমি মোক এখন ৰুটিন বনাই দিয়া তাৰপিছত মই তোমাক ক'ম সেই যে ৰুটিনখন বনাই দিয়ে সেই ৰুটিনখনত মই তাৰ বা ছাত্ৰজনৰ বা ছাত্ৰীগৰাকীৰ ৰুচিবোধটো মই গম পাই যাওঁ তেওঁ কোনটো ছাবজেক্ট কেতিয়া পঢ়ি ভাল পায় তাৰপিছত ৰুটিনখন মই অকণ মডিফাই কৰি দিওঁ সেইটো বেলেগ কথা গতিকে তোমালোকে প্ৰত্যেকেই এখন ৰুটিন বনাই ল'বা ৰুটিন বনাই জীৱনটো জীৱ নোৱাৰি কিন্তু মই এইটো কথাও কৈছোঁ ৰুটিন মতে জীৱন নচলে এইখন স্কুললৈ আজি প্ৰগ্ৰেমটোৰ কাৰণে মই 10 বজাত আহিছিলোঁ বা 10 বজাত মাতিছিলে মই আহি ইয়াত 10:40-45ত পাইছিলোঁহি দেৰি হৈ গ'ল তাৰপিছতো আহি দেখিছোঁ বহুত দেৰি হৈ গ'ল আৰু কেইটামান প্ৰগ্ৰেমে যিমান প্ৰগ্ৰেম বনাই থৈছিলোঁ প্ৰগ্ৰেমবিলাক পিছ পৰি গৈ আছে একদম ৰাতিলৈকে হয়তো মই কেইটামান প্ৰগ্ৰেম এৰি দিব লাগিব নহ'লে পিছ নিশালৈকে মই সেই কামকেইটা কৰি যাব লাগিব ৰুটিন মতে সদায় নচলে কিন্তু তোমালোকে যিটো পঢ়া শুনাৰ কথা চলি আছে তোমালোকৰ যিহেতু কাম বন বহুত কম দায়িত্ব বহুত কম ছোৱালীবিলাকৰ যিটো ভাত ৰান্ধিবলগীয়া নাই ঘৰ সাৰিবলগীয়া নাই ল'ৰাবিলাকৰ যিহেতু কাপোৰ ধুবলগীয়া নাই নে ধুৱে নেকি কোনোবাই কাপোৰ ধুৱে নেকি কোনোবাই কোনেও নুধুৱে কাপোৰ নুধুবা কোনোবাই ধুৱে নেকি ধুৱে আৰু ছোৱালীবিলাকে ঘৰ সাৰে নেকি সাৰে ভাত ৰান্ধে নেকি ৰান্ধে বঢ়িয়া কথা এই কথাটোকে মই সদায় কৈ থাকোঁ যে আমাৰ অভিভাৱকসকলৰ অকণমান খেলি মেলি কৰে যে ল'ৰা ছোৱালীক একদম একো কাম কৰিবলৈ নিদিয়ে তোমালোককো হয়তো মায়ে ক'ব নালাগে মই কৰি দিম তই পঢ় যা নহয় নিজৰ কাপোৰযোৰ মই নিজেই ধুম নিজৰ জোতাযোৰ মই নিজেই পলিচ কৰিম এই কথাখিনি তোমালোকে সদায় মনত ৰাখিবা